ফুলছা এক গ্লাস পানি দাও মোক উফ বৰ গৰম এ দিয়া রাম পানি গ্লাস নিজে লৈ খাব নোৱাৰে নেকি কি ইমান কথা আচ্ছা তুমি কৈছোন দখৰা তোৰ কেইজনী পত্নী আছিল কিয় তিনিজনী আকৌ ও তাৰ মানে মাৰ দুজনী আনিব পাৰো তেনেহলে আপুনি কওকচোন দ্ৰৌপদী কেইজন স্বামী আছিল হ'ব দিয়া পানী গ্লাস ময়ে বাকী লৈ খাম